নমস্কাৰ মোৰ নতুন অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহু অপেক্ষাৰ অন্তত জল্পনা কল্পনাৰ অন্তত তোমালোকৰ মাজলৈ আহিল এটি সুখৰ খবৰ কিয়নো তোমালোকক এই বছৰ 2024 চনৰ এইচএছ পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক কিমান পাৰ্চেণ্ট স্কুটি প্ৰদান কৰিব তাৰ বিষয়লৈ আহি গ'ল এখন নটিচ আৰু তাত কি লিখা আছে তোমালোকক মই দেখুৱাই দিম তাত লিখা আছে যে এই বছৰ অৰ্থাৎ 2024 বছৰ আগৰ দৰেই যেনেকুৱা 60% আৰু 75% স্কুটি প্ৰদান কৰি আহিছিল ঠিক তেনেদৰেই এই বছৰ তোমালোকক প্ৰদান কৰিব 60% আৰু 75% প্ৰজ্ঞান ভাৰতীৰ অধীনত স্কুটি আৰু তোমালোকে এই স্কুটি পাবৰ কাৰণে তোমালোকে বহু নিয়ম মানিব লাগিব তোমালোকে অনলাইনৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কি কৰিব লাগিব তোমালোকক মই জনাই আছোঁ তোমালোকে আৰু চিন্তা কৰিব নালাগে তোমালোকে বহুত কনফিউজত আছা মই গম পোৱা মতে বহুকেইটা চেনেলে কৈ আছে 75% লাগিব ল'ৰা ছোৱালী উভয়ে কিন্তু সেইটো নহয় তোমালোকক এই বছৰ 60% আৰু 75%তে স্কুটি প্ৰদান কৰিব ল'ৰাসকলক 75% আৰু ছোৱালীসকলক 60%ত স্কুটি প্ৰদান কৰিব আৰু তোমালোকক স্কুটি পাবৰ কাৰণে তোমালোকক ডকুমেণ্টছৰ বহুকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব যেনে তোমালোকক মাৰ্কশ্বিট লাগিব এডমিট লাগিব ৰেজিষ্ট্ৰেশ্যন লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত তোমালোকে যিটো মোবাইল নাম্বাৰ দিছিলা সেই মোবাইল নম্বৰটো তোমালোকক লাগিব কাৰণ সেই মোবাইল নাম্বাৰটো ডিলাৰৰ পৰা OTP আহিব তোমালোকে সেই OTPটো দিব লাগিব তেতিয়াহে তোমালোকে স্কুটি পাবা আৰু তোমালোকে যদি দেখি তোমালোকৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে বা চিমখন বেয়া হৈ গৈছে তেতিয়া তোমালোকে বনাই ল'ব লাগিব কাৰণ সেই মোবাইল নাম্বাৰটোত OTP প্ৰেৰণ কৰিব আৰু তোমালোকক মই দেখুৱাই আছোঁ তোমালোকক কিমান পাৰ্চেণ্টেজত প্ৰকৃততে স্কুটি প্ৰদান কৰিব তোমালোকক মই দেখুৱাইছোঁ তোমালোকে চোৱা নেম অফ দ্য চেম প্ৰজ্ঞান ভাৰতী স্কুটি চেম নেম অফ দ্য অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ Assam নেম অফ দ্য ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন ইয়াতে নেম অফ দ্য কাউন্সিল Assam হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল এলিজিবিলিটি ষ্টুডেণ্ট হু পাছ দ্য ৰিচেণ্ট HS ফাইনেল এক্সাম ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ ফিমেল 60% মেল 75% ইয়াতে কোৱা হৈছে ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ ফিমেলৰ কাৰণে 60% আৰু মেলৰ কাৰণে 75% ছোৱালীসকলক লাগিব 60% আৰু সকলক লাগিব 75% কেটেগৰী মেৰিট লিষ্ট মোড অফ এপ্লিকেণ্ট অনলাইন মেৰিট লিষ্ট নেম অফ দ্য এৱাৰ্ড স্কুটি ডেট অফ দ্য এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন যদি ইয়াতে কোনো বৰ্তমানলৈকে তাৰিখ ঘোষণা কৰা হোৱা নাই কিমান তাৰিখে তোমালোকক স্কুটি প্ৰদান কৰিব যেতিয়া সম্পূৰ্ণখিনি ক্লিয়াৰ হৈ যাব তেতিয়া ইয়াতে ডেটটো ঘোষণা কৰিব আৰু অফিচিয়েল ৱেবছাইটত তোমালোকে গৈ কিনে তোমালোকৰ সকলোখিনি তথ্য তোমালোকে চাবলৈ পাৰিবা তোমালোকে গোটাইখিনি তথ্য কি লাগিব কি নালাগিব গোটাইখিনি বস্তু এই ৱেবছাইটত গৈ তোমালোকে চেক কৰি চাব পাৰিবা যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ